আৰম্ভণি এতিয়া জেঠৰ, সামৰণি পৰিল বহাগৰ। তথাপিও কিন্তু অসমীয়া বুকুত হেৰাই যোৱা নাই বহাগৰ সেই ৰমৰমীয়া ঢোলৰ শব্দ। আৰম্ভিব ধৰিছে মুষলধাৰ বৰষুণত তিতি তিতি খেতি কৰা পৰম্পৰা। বহাগক বিদায় নিদিওঁ বুলিয়ে কান্ধতে ঢোলটো লৈ ওলাই আহিলোঁ পথাৰৰ মাজলৈ। এজোপা গছৰ তলত বহি ঢোলৰ সৈতে এটি গানো গুণগুণালোঁ। এই প্ৰকোপ ৰ'দকো নেওচি ঘৰৰ কাষৰে ভাইটিটোক লৈ বহাগতে কৰা সেই আনন্দবোৰ পুনৰ জেঠ মাহতো গুণগুণাবলৈ আৰম্ভ কৰিলোঁ। কেতিয়াবা এনেকুৱা সুখবোৰ ব্যতিক্ৰমভাৱেও ল'ব লাগে। কিমান আৰু ব্যস্ততাৰ মাজত এই কংক্ৰিটৰ পৃথিৱীখনত জীয়াই থাকিব। নগৰত বাস কৰা সেই মানুহসকলৰ বিপৰীতে গাঁৱত বাস কৰা সেই সাধাৰণ চহা মানুহসকলেহে অনুভৱ কৰিব পাৰে এই সুকীয়া আমেজ। প্ৰাণ দি হ'লেও হেৰাই যাব নিদিওঁ আমাৰ এই ঐতিহ্য, সংস্কৃতি আৰু জাতীয় পৰম্পৰা।